নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চিকেনৰ সহায়ত বনোৱা এটা টেষ্টি ৰেচিপি যিটোৰ নাম হৈছে চিকেন দো পিয়াজা। এই ৰেচিপিটো আপোনালোকে ধুনীয়াকৈ পোলাও, নান, ৰুটি, পৰাঠা সকলো লগতে খাব পাৰিব। খাবলৈ বৰ সোৱাদ হয়। আপোনালোকৰ মাজত চিকেন খাই কোনে কোনে ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাবচোন। তেতিয়াহে মই আপোনালোকলৈ চিকেনৰ ধুনীয়া টেষ্টি ৰেচিপি লৈ আহিব পাৰিম। বলকচোন তেন্তে আজি এই চিকেন দো পিয়াজা ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মই 200 গ্ৰাম বনলেছ চিকেন লৈছোঁ, টমেটো পিউৰি, আদা নহৰু পেষ্ট, কাশ্মীৰী লাল মিৰ্চ, নিমখ, গৰম মছলা, চিকেন মছলা, দৈ, এটা পিঁয়াজ কিউব সাইজত কাটি লৈছোঁ আৰু এটা বিলাহীও কিউব সাইজত কাটি লৈছোঁ, এটা কেঁচা জলকীয়া আৰু এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। প্ৰথমে মই চিকেনখিনি মেৰিনেট কৰিবলৈ সোৱাদ অনুসৰি নিমখ, 1 চামুচ কাশ্মীৰী লাল মিৰ্চ, আদা নহৰু পেষ্ট দিছোঁ আৰু গোটেইখিনি হাতেৰে ভালদৰে মিহলাই 10 মিনিটৰ কাৰণে থৈ দিছোঁ। ইয়াত মই 3 চামুচৰ জোখৰ দৈ লৈছোঁ, তাতে 1 চামুচ গৰম মছলা, 1 চামুচ কাশ্মীৰী লাল মিৰ্চ, 1 চামুচ চিকেন মছলা আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি ভালদৰে গোটেইখিনি মিহলাই দিছোঁ। এতিয়া মই গেছটো জ্বলাই তাতে কেৰাহী এখন গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত তাত মই 3 চামুচৰ জোখৰ ৰিফাইন অইল দিছোঁ, আপোনালোকে বাটাৰো দিব পাৰে। তাতে তেলখিনি গৰম হোৱাৰ লগে লগে মই তাত কেইটামান জিৰা দি দিছোঁ, লগতে দালচিনি, ইলাইচি আৰু লং দুটামান দি দিছোঁ। লং, দালচিনি, ইলাইচি আৰু জিৰাখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া মই তাত কাটি থোৱা পিঁয়াজটো দি দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। মই গেছৰ ফ্লেমটো এতিয়া মিডিয়ামৰ পৰা ল'তে ৰাখিছোঁ। এতিয়া আদা নহৰু পেষ্ট 1 চামুচ দি দিছোঁ আৰু আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ যাতে কেঁচা গোন্ধটো যায়গৈ। এতিয়া মই ইয়াত এটা বিলাহীৰ সহায়ত বনোৱা টমেটো পিউৰিটো দি দিলোঁ। এতিয়া মই বিলাহীৰ সৈতে পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। মই ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ, আপোনালোকৰ যদি ভাল লাগে মোক ফ'ল' কৰিব। এয়া দেখিছেনে বিলাহীখিনিৰ পৰা ধুনীয়াকৈ তেলবোৰ ফুটি উঠিছে। এতিয়া মই ইয়াত দৈৰ সৈতে মছলাৰ যোনটো পেষ্ট বনাই লৈছিলোঁ সেইটো ইয়াত দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিক্স কৰি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিয়ে ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ব। এতিয়া মই সেই দৈৰ সৈতে বনোৱা মছলাৰ বাতিটোতে অকণমান পানী দি কিনে ইয়াত দি দিছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু মোক শেষত জনাব আপোনালোকে কেনেকুৱা পালে। এতিয়া মই ইয়াত কেঁচা জলকীয়া এটা ফালি দি দিছোঁ, যদি আপোনালোকে জ্বলা বেছিকৈ খায় তেতিয়াহ'লে বেছিকৈ দিব। এতিয়া মই ইয়াত অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ দিওঁতে মন কৰিব কাৰণ চিকেনখিনি মেৰিনেট কৰোঁতে নিমখ দিয়া হৈছিল। বিলাহী আৰু পিঁয়াজৰ সৈতে মছলাখিনি ভালদৰে ফ্ৰাই কৰি ল'ব দেখুওৱাৰ ধৰণে। দেখিছেনে কি ধুনীয়াকৈ তেলবোৰ ফুটি উঠিছে। এতিয়া মই মেৰিনেট কৰি থোৱা চিকেন কিডোখৰ ইয়াত দি দিছোঁ। গোটেইখিনি এবাৰ ভালদৰে মিহলাই ঢাকনখন মাৰি থৈ দিছোঁ যাতে চিকেনখিনি ভালদৰে সিজি যায়। গেছৰ ফ্লেমটো মই মিডিয়ামৰ পৰা ল'ত ৰাখিয়ে ভালদৰে চিকেনখিনি সিজি ল'বলৈ দিছোঁ। এয়া দেখিছেনে মোৰ চিকেনখিনি প্ৰায় সিজি আহিছে। এতিয়া মই ইয়াত কিউব সাইজত কাটি থোৱা বিলাহী কিডোখৰ দি দিছোঁ আৰু লগতে পিঁয়াজ কিডোখৰো দি দিছোঁ আৰু আকৌ এবাৰ ঢাকনখন লগাই অলপ সময়ৰ বাবে সিজিবলৈ থৈ দিছোঁ। অলপ সময়ৰ পাছত এয়া দেখিছেনে পিঁয়াজ আৰু বিলাহীখিনিও ভালদৰে সিজিবলৈ ধৰিলে। মোৰ এই আজিৰ চিকেন দো পিয়াজা ৰেচিপিটো ৰেডি হৈ গ'ল। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ মোৰ পৰা কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মই যাতে আগবাঢ়ি যাওঁ সেইটো কাৰণে মোক ছাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।